অনুভৱৰ কঠীয়াতলি চাউচিং কৰি ছাত্ৰীনিবাস। ইতিহাসে গৰুকা গড়গাঁৱৰ বাকৰিত অৱস্থিত আমাৰ এই ছাত্ৰীনিবাসৰ কথাই অলপ সুকীয়া। এয়া যেন আন্তৰিকতা আৰু মিলা প্ৰীতিৰ অন্য এক স্বাক্ষৰ। চাউচিং কৰি ছাত্ৰীনিবাসৰ বুকুতেইটো শিপাব ধৰে আমাৰ অক্লান্ত হেঁপাহবোৰ, সৃষ্টি হয় আপোন আপোন লগা অনুভৱবোৰ। কাৰোবাৰ ডায়েৰীৰ পৃষ্ঠাত নতুবা কাৰোবাৰ হৃদয়ৰ নিবৃত্তি কোণত লিপিবদ্ধ হয় তোমাৰ কোলাত কটোৱা প্ৰত্যেকটো মুহূৰ্ত। এজাক গাভৰুৰ যৌৱন সামৰি ৰখা উপন্যাস তুমি আমাৰ দ্বিতীয়খন ঘৰ। হৃদয়ৰ অলিন্দৰ দুৱাৰে দুৱাৰে লৈ ফুৰো তোমাৰ নামৰ এটুকুৰা আৱেগ। দুচকু মুদিও আমি প্ৰত্যক্ষ কৰিব পাৰোঁ সাৱলীল সৌন্দৰ্যতাৰ প্ৰৱেশ। উশাহ নোলোৱাকৈওচোন অনুভৱ হয় তোমাৰ সুবাস, আৰু এই অনুভৱৰ মাজতে লাভ কৰোঁ বন্ধুত্ব আৰু বাই ভনীৰ মধুৰতম আশ্বাস। হয়তো এদিন নিলিখা ডায়েৰীৰ পৃষ্ঠাবোৰৰ দৰে উকা হৈ থাকি যাব সকলোবোৰ, ৰৈ যাব মাথো আমাৰ সাঁচতীয়া স্মৃতিবোৰ। ঐ, 9 বজাৰ পৰা ক্লাছ আছে নহয়, উঠ আকৌ, এতিয়ালৈ শুই আছো যে। এনেকৈ শোৱা পাতিৰ পৰা জগোৱা বান্ধৱীকেইজনী বাই ভনীবোৰ নাইকিয়া হ'ব। এই যে অসুখ হ'লে মা দেউতাৰ দৰে যত্ন লোৱা ৰুমমেটবোৰ যেন ক'ৰবাত হেৰাই যাব। দেওবাৰৰ সেই বিশেষ চাহকাপ হয়তো আৰু ক'তো নাপাম। আমাৰ যে বন্ধুসুলভ আড্ডাবোৰ, আমাৰ ভাষাৰ ৰসাল কামোৰবোৰ, আৰু তাৰ পাছত ৱাৰ্ডেন মেমৰ মাত শুনাৰ লগে লগে আড্ডা ভাঙি পৰি পিটিকা দিয়া দিনবোৰ জানো ঘূৰাই পাম। মন গ'লে আমি কেমেৰাত বন্দী কৰিব নোৱাৰা হ'ম আমাৰ ভাল লগা মুহূৰ্তবোৰ। গধূলি চাহ খোৱাৰ পাছত ৱাৰ্ডেন মেমৰ মিটিং। অভাৱত তলৌকৈ টপ ফ্ল'ৰ, গ্ৰাউণ্ড ফ্ল'ৰ, নিউ বিল্ডিঙত ঘূৰি ফুৰা সময়বোৰ, জন্মদিনত 12 বজাৰ লগে লগে জনোৱা আমাৰ শুভেচ্ছা আৰু তাৰ পাছৰ কোলাহলবোৰ ক'ৰবাত যে নিশ্চুপ হৈ ৰ'ব, সময়ৰ দাবীত হেৰাই যাব। ভিন্ন হৈ পৰিম আমিবোৰ, বৰ্ডাৰ লিষ্টত জিলিকি থকা নামবোৰ এসময়ত হয়তো ধূলি পৰি যাব। আমাৰ দৰে বহুত আহিব, বহুত যাব, তথাপি হৃদয়ৰ কেনভাছত সকলোবোৰ জীপাল হৈ ৰ'ব। তোমাৰ বুকুত বুটলা প্ৰতিটো জীয়া কাহিনী আমাক নষ্টালজিয়া কৰি তুলিব, আৰু আমাৰ দুচকুত আৱেগবোৰ জিলিকি ৰ'ব চাউচিং কৰি ছাত্ৰীনিবাসৰ নামত।